নমস্কাৰ। আজি আমাৰ মায়ং ব্লকৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ সমৃদ্ধি CLFৰ পঞ্চৰত্ন ভিঅ'ৰ সভানেত্ৰী মহোদয়া লগতে সম্পাদিকা মহোদয়া আৰু সমূহ আমাৰ সদস্যসকল, আমি এই 20 ছেপ্টেম্বৰৰ পৰা আজিলৈকে আজি তাৰিখলৈ আমি অমৃত কলহ যিটো মোৰ দেশ মোৰ মাটি কাৰ্যসূচীৰ অমৃত কলহ যাত্ৰা যিটো আমি হাতত লৈছিলোঁ, বহু কষ্টেৰে আমি প্ৰতিটো গোটত গৈ গৈ ফটো উঠাই আমি কলহ মাটি আমি সংগ্ৰহ কৰি এতিয়া আমি ভিঅ'লৈ সেই মাটিখিনি আনিছোঁ। আনি আমি পঞ্চায়তৰ পৰা দিয়া যিটো নেকি আমাৰ কলহ, সেই কলহত আমি ভৰাইছোঁ। ভৰাই আমি অমৃত কলহ যাত্ৰা আৰম্ভ কৰিব ওলাইছোঁ। তাৰ আৰম্ভণিতে মই কিছু কথা কৈ ল'ব ওলাইছোঁ। আমি অমৃত কলহ যাত্ৰাৰ আগতে অমৃত বৃক্ষ অভিযান আমি কৰিলোঁ। সকলো সদস্যসকলে বহুত কষ্ট স্বীকাৰ কৰিছে, ত্যাগ স্বীকাৰ কৰিছে, এইটো আমি মানিব লাগিব। সেয়েহে আমি সকলো সদস্যসকলকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ব্লকৰ BPM বাইদেউ, CLFৰ বাইদেউ, সেই সকলোকো ছাৰসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আমাৰ অমৃত বৃক্ষ অভিযান যিটো নেকি কাৰ্যসূচীটো আছিলে, আমাৰ বহুতো অজ্ঞাত আছিলে। তাৰ ভিতৰতে আমিও এদিনীয়াকৈ ট্ৰেইনিং লৈ আহিছোঁ, খুব বেছি অজ্ঞাত আমিও নাছিলোঁ। সেইকাৰণে আমি বহুত কষ্ট কৰি ইজনৰ সিজনৰ পৰা জানাজানি কৰি আমি সেই কাৰ্যসূচীটো আমি চলাই নিছিলোঁ। তাতে আমাৰ অসংখ্য কষ্ট হৈছিলে, কাৰোবাক টান মাত ক'ব লগাও হৈছিলে, কাৰোবাক বেয়াকৈ ক'ব লগাও হৈছিলে। সেইকাৰণে আপোনালোকে ক্ষমা কৰিব। আৰু এফালৰ পৰা আমি ধন্যবাদ জনাব লাগিব BPM বাইদেউক। BPM বাইদেৱে আমাৰ পদূলিয়ে আহি অহা নিচিনাকৈ আহি তেওঁ আমাক আঙুলি ধৰি ধুনীয়াকৈ আমাক দেখুৱাইছিলে আমি কেনেকৈ কাম কৰিছোঁ, সেইখিনি আমাক বুজ লৈছিলে। তাতে আমাৰ পঞ্চৰত্ন ভিঅ'টো আমাৰ বহুত ডাঙৰ আছিলে। সেইটো বিনিময়ত আমি নিজে আমি 2-3জনী আমি চম্ভালিব পৰা নাছিলোঁ কৰ্মবিলাক কৰোঁতে। সেয়েহে আমি প্ৰতিখন গাঁৱৰে ল'ৰা আমি শিক্ষিত নিবনুৱা ছোৱালী ল'ৰা আমি সংগ্ৰহ কৰিছিলোঁ। কৰি তেনেকৈ তেওঁলোকক কিছু সাধাৰণ ন্যূনতম কিবা এটা মাননি দি তেওঁলোকক আমি আমাৰ কামত সহায় কৰিবলৈ আমি তেওঁলোকক কৈছিলোঁ। আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰি আমাক সহায় কৰি দিছিলে। সেয়েহে সেই ল'ৰা ছোৱালীকেইটালৈকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো নেকি আমি মোৰ দেশ মোৰ মাটি কাৰ্যসূচীটো আমাৰ অসমত কৰিবলৈ আমাক অনুমতি দিছিলে, সেইমতেদি আমি আজি এই অমৃত কলহ অভিযানৰ আজি আমাৰ শেষ কাৰ্যসূচী আমি জমা দিবলৈ যাম, সেইটো আমি আগবঢ়াব ওলাইছোঁ। সেয়েহে আমি সকলোৱে মিলিজুলি নাম এফাকি গাই আমি এই অমৃত কলহ যিটো নেকি এই কলহটো আমি পঞ্চায়তলৈ আমি সকলোৱে মিলিজুলি লৈ যাব ওলাইছোঁ। ধন্যবাদ। কৃষ্ণ হৰি ৰাম 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 কৃষ্ণ